BPF বুলিবলৈ গ'লে আজিৰ তাৰিখত তেওঁলোকৰে ভিতৰুৱাকৈ আমি যিটো গম পাওঁ যে তেওঁলোকৰে দমজাত আছে যে তাক প্ৰাৰ্থী নিক্ষেপ কৰিলে তেওঁলোকৰ অলপ কাম কৰা সহায়ক হ'ব। কিন্তু আমি দেখিছোঁ আজিৰ তাৰিখত BPF আজিৰ তাৰিখত তেওঁলোকৰ তেনেকৈ প্ৰভাৱ পেলাব পৰা ৰাইজৰ মাজত প্ৰভাৱ পেলাবলৈ তেনেকৈ কোনো আমি দেখা নাই। তেখেতসকলৰ ৱাৰ্কাৰ তেখেতসকল লিডাৰ নেতা কৰ্মীসকলে আজি UPF দলত প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত যিখিনি কাম চলি আছে, আজি শান্তিৰ মানে বিটিয়াৰ চলি আছে, প্ৰগতিৰ বিটিয়াৰ যিটো চলি আছে, ৰাইজৰ কাম যিটো চলি আছে, ৰাইজৰ চৰকাৰ হিচাপে এই আস্থা আৰু বিশ্বাসক লৈ আজি BPF দলৰ নেতা কৰ্মীসকল UPF দলত যোগদান কৰি আছে। এইকাৰণে আহি থকা লোকসভা নিৰ্বাচনৰ BPFৰ ফালৰ পৰা প্ৰত্যাহ্বান কিবা এটা আহিব বুলি আমি ভাবা নাই। তাৰপিছতকৈ নৱশৰণীয়াৰ কথাটো আমি আপোনালোকে জানে, আজি তেখেতৰ যিটো জাতিগত প্ৰমাণ পত্ৰ সেইটোতে এটা প্ৰশ্নবোধক হৈ আছে। সেইকাৰণে তেখেতেও যে কিবা এটা তেনেকেই প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰিব সেইটো আমি ভবা নাই।